আজি আমি আৰম্ভ কৰিম MSPAINTৰ ক্লাছটো আৰু MSPAINT আমি খুলিবৰ কাৰণে কম্পিউটাৰ আমি দুটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথম পদ্ধতি হৈছে আমাৰ যিটো ষ্টাৰ বটন আছে ইয়াত আমি ক্লিক কৰিব লাগিব। ক্লিকটো হৈছে মাউচৰ আমাৰ লেফ্ট ক্লিক, এইটো আমাৰ মাউচটো হয়, মাউচৰ এইটো আমাৰ লেফ্ট ক্লিক হয়, এইটো ৰাইট ক্লিক হয়। গতিকে আমি লেফ্ট ক্লিকটো ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এখন মেনু আহিব। এই মেনুখন অহাৰ লগে লগে আমি ইয়াত দেখিম যে ওপৰত পেইণ্ট আছে। পেইণ্টত আমি আকৌ কি কৰিম, এই লেফ্ট ক্লিকে কৰিব লাগিব। আমাৰ এতিয়া পেইণ্টটো আমি ইয়াত আমাৰ অ'পেন হৈ যাব। ইয়াক আমি এতিয়া ক্ল'জ কৰি দিছোঁ। মই আৰু এটা পদ্ধতি যিটো আছিলে সেই পদ্ধতিটো দেখাই দিছোঁ। সেই পদ্ধতি হৈছে আমাৰ কীবৰ্ডত আমাৰ এটা ছুইচ আছে, আমি এইটো উইণ্ড'জ ছুইচ বুলি কওঁ। এই ছুইচটো আমি এটা আঙুলি ধৰি থাকিব লাগিব, ইয়াক হেঁচা মাৰি ধৰি থাকিব, ইয়াক এৰিব নালাগিব। আৰু যিটো আমাৰ এইটো আৰ আখৰটো আছে, আমি আৰ আখৰটো এবাৰ প্ৰেছ কৰি দিব লাগিব। তেতিয়া আমাৰ ইয়াত ৰান যিখন মেনু আছে, ৰান মেনুখন আহিব। ৰান মেনু আখৰখনত ইয়াত মোৰ লিখা আছে MSPAINT বুলি। যিটো কম্পিউটাৰ লিখা নাই তাত এনেদৰে নাহিব, আৰু ইয়াত যদি বেলেগ কিবাও লিখা থাকে আমি কেনেকৈ কাটিব লাগিব সেই বস্তুটো এতিয়া শিকি লওঁ। আমি কি কৰিব লাগিব, এই আখৰটো য'ত আছে আখৰটোৰ শেষত মাউচটোৱে আমি কি কৰিব লাগিব, মাউচৰ যিটো আমাৰ এইটো ক্লিক আছে লেফ্ট ক্লিকটো আমি ইয়াত এবাৰ ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আমাৰ কম্পিউটাৰ যিখন কীবৰ্ড আছে, কীবৰ্ডত প্ৰত্যেকতে এই ছুইচটো থাকে। ইয়াত হয়তো কাৰ্চিন দিয়া আছে, কিছুমান বেক স্পেচ বুলি লিখা থাকে। এই বেক স্পেচ ছুইচটো আমি প্ৰেছ কৰি কাটি দিব লাগিব। তাৰপিছত আমি ইয়াত আখৰে লিখোঁ MSPAINT। MSPAINT আমি লিখাৰ পিছত MSPAINT আমি ইয়াত লিখিম। MSPAINT লিখাৰ পিছত আমি যিকোনো এটা এণ্টাৰ ছুইচ আছে আমাৰ কীবৰ্ডত, এই যিডাল কাৰ্চিন আছে এইটো আমি এণ্টাৰ ছুইচ বুলি কৈছোঁ। আৰু এটা এণ্টাৰ ছুইচ এণ্টাৰ লিখা আছে, এইটো পজিশ্যনত আছে এণ্টাৰ। আমি যিকোনো এটা এণ্টাৰ মাৰিলেও আমাৰ পেইণ্টটো খোল খাই যাব। খোল খালে ইয়াক মই ক্ল'জ কৰিছোঁ। আৰু এটা বস্তু এতিয়া দেখাই লওঁ, সেইটো হৈছে কি, আমি যেতিয়া MSPAINT আমাৰ যেতিয়া লিখা থাকিব বা আমি যদি লিখিবলৈ হয়, এই MSPAINTৰ মাজত আমি MS বুলি লিখিলোঁ, এইটো যিটো আমাৰ স্পেচ বাৰ মাৰি ইয়াক গেপ কৰি দিলোঁ, পেইণ্টটো আঁতৰত দিলোঁ, MS মাজত এটা গেপ দি দিলোঁ, তাৰ আমি অ'কে কৰি দিলোঁ, তেতিয়া আমাৰ ই ফুল পৃষ্ঠাটো খোল নাখাব। গতিকে আমি এই বস্তুটো মনত ৰাখিব লাগিব যে MSPAINTটো আমি একে লেঠাৰিয়ে লিখিব লাগিব, কোনো ইয়াত আমি গেপ দিব নালাগিব। আৰু আমি ইয়াত এণ্টাৰ মাৰিলৈ আমি যদি ইয়াত এণ্টাৰ ছুইচটো প্ৰেছ কৰি দিওঁ তেতিয়া আমাৰ পেইণ্টটো খোল খাই যাব। এতিয়া আমাৰ স্ক্ৰীণত এনেধৰণে আছে। এইখন স্ক্ৰীণৰ ফুল আমাৰ স্ক্ৰীণখন অহা নাই, গতিকে মই দেখাম এতিয়া কি কৰিব লাগে। আমাৰ এই কাৰ্চৰ ৰিজাল্ট আছে, যদি এই স্ক্ৰীণখনৰ মাজত থওঁতে ই চাৰিওফালে যোগ চিন হৈ আছে, স্ক্ৰীণখনৰ বাহিৰত টানোতে এই কাৰ চিনডালৰ পইণ্টটো বেলেগ হৈ গ'ল। যদি আমি এই বাৰডালৰ ওচৰত ৰাখি দিওঁ, ই কি হ'ব, আমাৰ দুটা মুখত কাঁৰ আহিলে। তেতিয়া আমি এনেকুৱা এটা সময়তে আমি কি কৰিব পাৰোঁ, যিটো আমাৰ মাউচৰ এই লেফ্ট ক্লিকটো আছে এইটো আমি ক্লিক কৰি ইয়াক ধৰি থাকিব লাগে, এৰি দিব নালাগিব। ধৰি থাকি ইয়াক আমি যদি এফালে ঠেলি দিওঁ তেতিয়া এই স্ক্ৰীণখন কি আমাৰ ডাঙৰ হৈ যাব। আকৌ যদি আমি ক্লিক কৰি ইয়াক আমি চপাই আনো, স্ক্ৰীণখন আমাৰ সৰু হ'ব। এইটো এটা পদ্ধতি। আৰু এটা পইণ্টৰ যিটো আমাৰ অপশ্যন আছে ওপৰত, আমি যদি ইয়াত ৰাখিছোঁ, ইয়াত আমাৰ কি আছে, কাৰ চিনডাল আহিছে কাৰ্চৰ মাউচৰ। গতিকে তেনেকুৱা ঠাইত আমি কি কৰিব পাৰোঁ, যিটো আমাৰ এইটো লেফ্ট ক্লিক আছে আমি ক্লিক কৰি ধৰি লৈ ইয়াক আমি ইফালে ইফালে ইয়াক নিব পাৰিম। এতিয়া এখন আমাৰ ফুল স্ক্ৰীণ কৰিব লাগে। ফুল স্ক্ৰীণৰ কাৰণে আমাক কি কৰিব লাগে, ডাবুল ক্লিক কৰিব লাগিব। আমি ডাবুল ক্লিকটো আমি কেনেকৈ কৰিম মই দেখাই দিছোঁ। ইয়াত আমি এবাৰ ক্লিক কৰিলোঁ, এইটো আকৌ এবাৰ ক্লিক কৰিলোঁ, এইটো ডাবুল ক্লিক নহয়। ডাবুল ক্লিকত আমি কি কৰিব লাগিব, দুবাৰ ফটাফট কৰিব লাগিব। কেনেকৈ, এনেকৈ। তেতিয়া কি হ'ল, আমাৰ এখন ডাঙৰ হৈ গ'ল। ঠিক তেনেকৈ আমি আকৌ ইয়াক যদি ডাবুল ক্লিক কৰোঁ, ই আকৌ আগৰ দৰে হৈ যাব। আকৌ ডাবুল ক্লিক কৰিলোঁ, ই ডাঙৰ হৈ গ'ল। ইয়াৰ পিছত আমি কম্পিউটাৰ যিটো পেইণ্টৰ স্ক্ৰীণখন আছে, মোৰ ৰাইট ছাইডে চাওঁ ওপৰৰ কৰ্ণাৰটো, ইয়াত এটা মাইনাছ নিচিনা চিন আছে। এই চিনটো যদি আমি ক্লিক কৰোঁ, স্ক্ৰীণখন আমাৰ তললৈ গুচি আহিব, ইয়াত মিনিমাইজ হৈ থাকিব। ইয়াক ক্লিক কৰিলে ই আকৌ ডাঙৰ হৈ যাব। আৰু ইয়াত যদি আমি আকৌ ক্লিক কৰোঁ, ই আগৰ নিচিনা হ'ব। ক্লিক কৰিলে আমাৰ ই ডাঙৰ হৈ যাব। আৰু যদি আমি ক্ৰছটো মাৰি দিওঁ, আমাৰ ফাইলটো কি হ'ব, একেবাৰে ই ক্ল'জ হৈ যাব। ক্ল'জ হৈ গ'ল। গতিকে আকৌ ইয়াক আমি খুলি লৈছোঁ। এতিয়া আমি ইয়াত কি কি অপশ্যন আছে, পেইণ্টত আমি কি কি কৰিব পাৰোঁ, মই ইয়াত অপশ্যনবোৰ শিকাম। কাম কৰাটো হৈছে প্ৰত্যেকৰ নিজৰ নিজৰ পদ্ধতি, সকলোৰে নিজৰ নিজৰ টেকনিক থাকে, আইডিয়া থাকে, তাৰ মতে চবেই কাম কৰিব।
কিন্তু মই ইয়াত এই যিখিনি আমাৰ পেইণ্টৰ টুলছ আছে আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই সেইটোহে এই ক্লাছবোৰত শিকাম গতিকে ভিডিঅ'টো ভালদৰে চাই যাব এতিয়া আমি ইয়াৰ প্ৰথম আৰম্ভ কৰোঁ মই ইয়াত এই পেঞ্চিলডালৰ পৰা এই পেঞ্চিলডালত যদি আমি ক্লিক কৰি দিওঁ মাউছটোৱে ক্লিক কৰাৰ লগে লগে ইয়াত আমাৰ পেঞ্চিলৰ এটা কালাৰ আছে মানে অৰ্থাৎ এই পেঞ্চিলডাল আমাৰ চিলেক্ট হৈ গ'ল পেঞ্চিলডাল চিলেক্ট হোৱাৰ লগে লগে আমি ইয়াত যিবিলাক কালাৰ আছে আমি যিকোনো এটা কালাৰ ল'ব পাৰোঁ ধৰি ল'লোঁ আমি এতিয়া ৰেড কালাৰটো ল'লোঁ ৰেড কালাৰটো লোৱাৰ পিছত আমি কাৰ্চৰডাল আমাৰ ইয়াতো কাৰ্চনি আছে একেই আছে কাৰ্চৰ চেঞ্জ হোৱা নাই ইয়াতো আমাৰ কাৰ্চৰ চেঞ্জ হোৱা নাই যেতিয়া আমি এই স্ক্ৰীনখনলৈ আনিম এই কাৰ্চৰডাল কি হ'ব পেঞ্চিলৰ আকাৰলৈ চেঞ্জ হৈ গ'ল আৰু ইয়াত আমি কেনেধৰণে পেঞ্চিলে ৰাখিম সেইটো চাওঁ এইটো মাউচৰ যিটো লেফ্ট ক্লিক আছে ইয়াক আমি ক্লিক কৰি ধৰি থাকিব লাগিব ইয়াক এৰি দিব নালাগিব ধৰি থকা অৱস্থাত আমি ইয়াক কি কৰিম টানি দিলে ইয়াক কি কৰি আমি আঁকিব পাৰিম এইটো হৈছে আমাৰ পেইণ্টৰ অঁকা পদ্ধতিটো এনেকৈ আমি আঁকিব পাৰিম ইয়াক যদি আমি বোলে এই আঁচডাল দৰকাৰ নহয় মোহাৰিব বিচাৰিছোঁ তেতিয়া আমি ইয়াক কি কৰিব পাৰোঁ এই ৰবৰ যিটো আছে আমি ইয়াক ক্লিক কৰিব পাৰোঁ ৰবৰ ক্লিক কৰাৰ লগে লগে ৰবৰডালৰ যিটো চাইজ আছে আমি দেখিবলৈ পাইছোঁ বক্স আকাৰত আছে এই ৰবৰ চাইজটো আমি ইয়াক কি কৰিব পাৰোঁ সৰু কৰিব পাৰিম ইয়াক ক্লিক কৰাৰ লগে সৰু আঁচডাল আমাৰ এই ৰবৰ সৰু হৈ গ'ল যেতিয়া আমি ক্লিক কৰোঁ ই ডাঙৰ হৈ গ'ল গতিকে আমি ৰবৰডালে ইয়াক কেনেকৈ মোহাৰিম একে পদ্ধতি আমি কি কৰিম মাউচটো ইয়াক ক্লিক কৰি ইয়াক ধৰি থাকিম আৰু ইয়াৰ আঁচডালৰ পোনে পোনে আমি ইয়াক আনিলে ই কি হ'ব আমি ইয়াক মোহাৰিব পাৰিম ৰবৰডালৰ ব্যৱহাৰ কৰা কামটো হৈছে সেইটোৱে এতিয়া আমি সৰুকৈ ছবি এটা আঁকি চাওঁ পেঞ্চিলডাল ল'লোঁ আমি ইয়াত কালাৰটো আমাৰ ইয়াত ব্লেক ল'ব পাৰোঁ বা আমি ৰেড ল'ব পাৰোঁ গ্ৰীণ ল'ব পাৰোঁ মই গ্ৰীণটোৱে লৈ লৈছোঁ আৰু ইয়াত এনেধৰণে আঁকিছোঁ আৰু ইয়াত আমি কি কৰিব লাগিব এই আঁচডালৰ পৰা আমি এই আঁচডাল আমি ইয়াত কি কৰিব লাগিব জইন কৰিব লাগিব আৰু ইয়াৰ পৰা আমি এই আঁচডাল ইয়াত আমি জইন কৰিম কিন্তু যদি অকণমান ফাঁক ইয়াত মই ৰাখি দিছোঁ দেখাবৰ কাৰণে কি হ'ব এই অকণমান ফাঁকৰ কাৰণে চাওঁ এতিয়া আমি এনেধৰণে ছবিটো আঁকিলোঁ আমাৰ এই ঠাইডোখৰ আমি ৰং দিব লাগে আমি ইয়াত সেউজীয়া কালাৰটো দিম গতিকে আমি ৰং দিবৰ কাৰণে যিটো আমাৰ বাকেটৰ যিটো ছবি আছে আমি ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমি ইয়াৰ পৰা সেউজীয়া কালাৰটো ল'লোঁ আৰু ইয়াত আমাৰ অনাৰ লগে লগে বাকেটৰ শ্বেপটো আহি গ'ল ইয়াত আমি বাকেটটো আহিলে ইয়াত আমি কি কৰিব লাগিব একেই মাউচটোৱে আমি কি কৰিব লাগিব আকৌ আমি আকৌ ক্লিক কৰি দিলে হ'ল ইয়াত আমাৰ কালাৰটো সেউজীয়া হৈ যাব কিন্তু ইয়াত আমি অলপ ফাঁক ৰাখি থৈছিলোঁ গতিকে ফাঁকটো আমাৰ কি হয় চাওঁ ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত গোটেই পৃষ্ঠাখনেই সেউজীয়া হৈ গ'ল এতিয়া আমাৰ এটা সমস্যা এটা হৈ গ'ল কি আমাৰ গোটেই পৃষ্ঠাখন সেউজীয়া হৈ গ'ল গতিকে আমি এতিয়া ইয়াক কেনেধৰণে নাইকিয়া কৰিব পাৰিম কিন্তু তাৰ কাৰণে কি হ'ল কম্পিউটাৰত আমাৰ শ্বৰ্টকাট কি আছে এইটো CTRL অৰ্থাৎ আমি কণ্ট্ৰল বুলি কওঁ কণ্ট্ৰল ছুইচটো আমি ইয়াক ধৰি থাকিব লাগিব এৰি দিব নালাগে আৰু কণ্ট্ৰল Z আখৰটো মাৰি দিব লাগিব তেতিয়া কি হ'ল আমাৰ এটা ষ্টেপ আমি বেকলৈ গুচি আহিলোঁ এতিয়া আমাৰ ভুলটো আছিলে কি ইয়াত আমি ফাঁক ৰাখিছিলোঁ গতিকে আমি পেঞ্চিলডাল লৈ আমি কি কৰিব লাগিব এই ফাঁকটো আমি ইয়াক বন্ধ কৰিব লাগিব এইটো মূৰৰ পৰা এইটো মূৰ বন্ধ কৰিলোঁ এতিয়া এই ফাঁকটো যে বন্ধ হ'ল নাই তাক চাবৰ কাৰণে আমাৰ ওচৰত এটা বেলেগ ধৰণৰ উপায় আছে সেইটো হৈছে ইয়াত এইখন মেগনিফাইং লেন্স অৰ্থাৎ আতচিকাচ বুলি আমি অসমীয়াত কওঁ এই লেন্সখনত আমি এবাৰ ক্লিক কৰিলোঁ ক্লিক কৰি আমি এই ঠাইডোখৰত আমি এবাৰ ক্লিক কৰি দিওঁ য'ত আমাৰ ফাঁক আছে নাই চাবৰ কাৰণে গতিকে ইয়াত আমি দেখিছোঁ যে আমাৰ ইয়াত কি হ'ল ফাঁক আছে নাই আমি চাওঁ ইয়াত আমাৰ প্ৰায় ফাঁকটো বন্ধ হৈছে ইয়াত অকণমান তথাপি এইটো আছে বুলি ধৰি লৈছোঁ তথাপি আমি টেষ্ট কৰি চাম এতিয়া আমাৰ কি হ'ল ই ডাঙৰ হৈ গ'ল লেন্সখনৰ পিকচাৰটো ডাঙৰ হৈ গ'ল ইয়াক আমি সৰু কেনেকৈ কৰিম মাউচটো আমি লেফ্ট ক্লিক যিটো আছে এইটো ক্লিক কৰি কি হ'ব ডাঙৰ হৈ গৈ থাকিব যেতিয়া আমি এই ৰাইট ছাইডৰ যিটো ক্লিক আছে মেগনিফাইখন তেতিয়া কি হ'ব ইয়াত যদি এবাৰ ক্লিক কৰোঁ সৰু হৈ যাব আৰু এবাৰ ক্লিক কৰিলেও সৰু হৈ যাব আৰু ক্লিক কৰিলেও সৰু হৈ যাব পিকচাৰটো আমাৰ সৰু হৈ গৈ আছে এইটো সৰু হৈ গ'ল গতিকে যেতিয়া আমি আকৌ ডাঙৰ কৰিবলৈ কওঁ আমি ইয়াত কি কৰিম ক্লিক কৰি দিম ই আকৌ ডাঙৰ হৈ যাব আকৌ ক্লিক কৰাৰ লগে লগে মেগনিফাইং এইটো আমাৰ নাইকিয়া হৈ গ'ল গতিকে ইয়াত আমি আকৌ বাকেটটো ল'ম বাকেটটো লৈ আমি ইয়াত আকৌ এই কালাৰটো আমাৰ ছিলেক্ট হৈ আছে সেউজীয়া আমি ইয়াত ক্লিক কৰিম এতিয়া দেখিলোঁ যে আমাৰ এইটো কি হ'ল সম্পূৰ্ণ গোটেই ৰং হৈ গ'ল কিন্তু আমাৰ এবাৰ ৰংটো কি হ'ল বাহিৰলৈ বিয়পি অহা নাই কাৰণ আমাৰ ইয়াত বন্ধ হৈ গ'ল গতিকে বাকেটটো ব্যৱহাৰ কৰাৰ কাৰণটো হৈছে কি আমি গোটেই সম্পূৰ্ণ যদি এটা ঠাই আমি কালাৰ দিবলৈ হয় তেতিয়া আমি
বাকেটটো ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ ধৰি লৈছোঁ আমি ইয়াত এটা বক্স বনাইছোঁ যিকোনো এটা বক্স এনেকৈ আঁকি ইয়াত বক্স এটা বনালোঁ এই বক্সটো আমি যদি বাকেটটো যদি লৈ আমি ইয়াৰ পৰা যিকোনো এটা কালাৰ ল'লোঁ এই কালাৰটো যদি আমি ইয়াত দি দিওঁ অৰ্থাৎ এই গোটেই বাকচটো আমাৰ কালাৰ হৈ গ'ল এতিয়া এইটো হৈছে আমাৰ বাকেটৰ ব্যৱহাৰ কৰা ব্যৱস্থাটো তাৰপিছত থাকিলে আমাৰ পেঞ্চিলটো হ'ল ৰবৰৰ আমি ব্যৱহাৰ কৰিলোঁ মেগনিফাইং গ্লাছ কৰিলোঁ এতিয়া আমাৰ ইয়াত থাকিলে এই এ আখৰটো এ অৰ্থটো হৈছে আমাৰ টেক্সট আমি এটোত যেতিয়া ক্লিক কৰিম তেতিয়া কি হ'ব আমাৰ ইয়াত এই কাৰ্চৰৰ যিটো পজিশ্যন ইয়াত আমাৰ এনেকুৱা আছে ইয়াত হৈ চেঞ্জ হৈ গ'ল আমি ইয়াত এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আমাৰ ঠাই আছে য'ত আমি আখৰ লিখিব পাৰোঁ এতিয়া আখৰ লিখিবলৈ যাওঁতে আমি ইয়াত কম্পিউটাৰত আমি কি কৰিম টাইপ কৰিলোঁ নেচাৰ এতিয়া আমাৰ আখৰটো ইয়াত আমাৰ কি আছে নীলা আহিছে কাৰণ ইয়াত আমাৰ কালাৰটো নীলা চিলেক্ট কৰা আছিলে যদি আমি ইয়াক চিলেক্ট কৰি ইয়াত কালাৰটো আমি যদি বেলেগ এটা চিলেক্ট কৰি দিওঁ বা ৰেড কৰি দিওঁ আমাৰ এই আখৰটো কি হৈ যাব ৰেড হৈ যাব আৰু আখৰটো আমি এনেকৈ চিলেক্ট কৰি ল'ব লাগিব চিলেক্ট কৰাটো মই দেখাই দিছোঁ কেনেকৈ চিলেক্ট কৰিব লাগে আখৰটো আমি কি কৰিম এই লাষ্টত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমি ইয়াক কাৰ্চৰ ধৰি থাকিম এই দিব নালাগে ইয়াক আমি এনেকৈ ঠেলি দিলে ই চিলেক্ট হৈ গ'ল ইয়াৰ পিছত আমি কি কৰিব পাৰোঁ আখৰৰ আমাৰ যেতিয়া চাইজ আছে এইটো 48 লিখা আছে আমি ইয়াক ক্লিক কৰি ইয়াক আমি 72 কৰিলেই আখৰটো ই ডাঙৰ হৈ যাব আৰু যদি আমি আখৰৰ ডিজাইনটো বদলি কৰিবলৈ হয় ইয়াত ক্লিক কৰিলে কি হ'ল আমাৰ আখৰৰ ডিজাইনটো আমাৰ সলনি হৈ যাব গতিকে আখৰ ডিজাইন কৰা পদ্ধতিটো হৈছে এইটো আখৰটো যদি আমি আকৌ চিলেক্ট কৰি ল'লোঁ বোলে ইউ লাইন এটা আছে ইয়াত এইকাৰণে লাইনটো বহি আছে ক্লিক কৰিলে এই লাইনটো আমাৰ ইয়াৰ পৰা উঠি যাব যদি আমি আই ক্লিক কৰোঁ আখৰটো বেকা হৈ যাব যদি বি ক্লিক কৰোঁ আখৰটো আমাৰ বোল্ড হৈ যাব এইটো আমাৰ হৈছে এ টেক্সৰ অপশ্যন আৰু ইয়াত আমাৰ এতিয়া আছে এ ট্ৰেন্সপাৰেণ্ট আৰু আছে এ অপিক এই দুটা বস্তু আমাৰ পাৰ্থক্য কি আছে মই সেইটোও দেখাই দিছোঁ তাৰ আগতে মই এইখিনি কাটি ল'ব বিচাৰিছোঁ এতিয়া কাটিম কেনেকৈ সেইটো দেখাই লওঁ আমাৰ ইয়াত এটা অপশ্যন আছে চিলেক্ট লিখা আছে গতিকে আমি এই চিলেক্টত ক্লিক কৰি লৈ চিলেক্টৰ যিটো বাকচ আছে তাৰ পৰা আমি ক্লিক কৰিম আৰু এই গোটেই আখৰকেইটাৰ পৰা আমি এবাৰ চিলেক্ট কৰি এনেকৈ টানি আনিলোঁ টানি অনাৰ পিছত আমাৰ কীবৰ্ডত এটা ছুইচ আছে সেইটোক আমি কওঁ ডিলিট ডিলিট আছে ডিলিটটো আমি একবাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে কি হ'ব আমাৰ যিখিনি চিলেক্ট কৰিলোঁ সেইখিনি আমাৰ কাট খাই যাব গতিকে ইয়াৰ পিছত আমি কি কৰিম ইয়াত আমি এটা বক্স বনাম এইটো বক্স লৈছোঁ এই বক্সটো আমি ইয়াত বনালোঁ এনেদৰে ৰেড কালাৰ বক্স বনালোঁ আৰু এই বক্সটো বনাওঁতে মই আৰু এটা বস্তু ইয়াত দেখাই দিওঁ ইয়াত আমাৰ কালাৰ 1 আছে কালাৰ 2 আছে বক্সটো আমাৰ 1 আছে ৰেড কালাৰ আছে যদি আমি ৰেডৰ ঠাইত যদি আমি ইয়াক যদি য়েল্লো কৰি দিওঁ আমাৰ এই লাইনটো য়েল্লো হৈ গ'ল কিন্তু আমাৰ কালাৰ 2টো আমি ইয়াত একো দিয়া নাই গতিকে কালাৰ 2টো মই ক্লিক কৰি দিওঁ কালাৰ 2টো ক্লিক কৰাৰ পিছত মই ইয়াত ক্লিক কৰি দিছোঁ আমাৰ ৰেড এতিয়া আমাৰ ইয়াত আমি কিবা সলনি হ'ব দেখিলে পাইছোঁ আমি ইয়াত একো পোৱা নাই কাৰণ ইয়াত আমাৰ যিটো ফিল আছে ইয়াত অপশ্যন এটা আছে ফিল এই ফিলটো আমাৰ ইয়াত ন' ফিল হৈ আছে আমি ইয়াক ফিলটো চেঞ্জ কৰি দিওঁ আমি যিটো ডিজাইন দিম সেই ডিজাইনটো ইয়াত আমাৰ লৈ ল'ব অৰ্থাৎ কালাৰ 2টো হৈছে এতিয়া আমি যিকোনো ইয়াত যদি বক্স বনাওঁ আমি ইয়াত ড্ৰ কৰিলে কি হ'ব আমাৰ এইটো ফিল হৈ আহিব কাৰণটো কি আমাৰ কালাৰ 2ত আমাৰ কি আছে ৰেড কালাৰটো ফিল দিয়া আছে ইয়াত ফিলটো আছে যদি ইয়াত আমি ন' ফিল কৰি দিওঁ আমাৰ তাৰে বক্সৰ ভিতৰৰ পৰা কালাৰটো নাইকিয়া হৈ যাব আৰু ইয়াত আউটলাইন দি আছে আউটলাইনটো যদি আমি ইয়াত ডিজাইন দিওঁ তেতিয়া আউটলাইনটো ইয়াত ল'ব সলনি হ'ব যদি আউটলাইনটো আমি ইয়াত ডাঠো কৰিব পাৰোঁ সৰু কৰিব পাৰোঁ গতিকে আছে এই ফিলৰ অপশ্যন আৰু আউটলাইনৰ অপশ্যনটো এইটো একেলগতে দেখাই দিলোঁ এতিয়া এই যিটো বক্স আছে আমাৰ ইয়াত আমি যদি আখৰ লিখোঁ এইটো এ আছে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত আমি ক্লিক কৰিলোঁ গতিকে এই আখৰটো আমি যদি ইয়াত লিখিব বিচাৰিছোঁ গতিকে আমি কি কৰিম এতিয়া এই আখৰৰ কালাৰটো আমাৰ ইয়াত কালাৰ 1ত আহিব কালাৰ 1টো আমি ক্লিক কৰিলোঁ আখৰৰ কালাৰটো আমি ৰেডৰ লগত হয়তো আমাৰ য়েল্লোটো জিলিকিব গতিকে আমি য়েল্লোটো ক্লিক কৰি দিছোঁ এতিয়া আমি ইয়াত আখৰ লিখিম যিকোনো নেচাৰ NATURE আখৰটো লিখিলোঁ হয় কিন্তু এতিয়া আমাৰ ইয়াত কি হ'ব সেই বস্তুটো আমি চাম ইয়াত আমাৰ দুটা অপশ্যন আছে এটা ট্ৰেন্সপাৰেণ্ট আৰু এটা অপিক ইয়াত ক্লিক কৰাৰ লগে লগে কি হ'ল আমাৰ এই গোটেই বক্সটো আমাৰ ৰেড হৈ গ'ল আৰু যদি আমি ট্ৰেন্সপাৰেণ্টত ক্লিক কৰিম আমাৰ এইটো নাথাকে আখৰটো আমি ইফালে ইফালে আমি ইয়াক দেখি থাকিম এইটো হৈছে আমাৰ ইয়াৰ টেক্সৰ অপশ্যন গোটেইকেইটা ইয়াত আমাৰ হৈ গ'ল আৰু ইয়াত আমাৰ এডিট কালাৰ আছে এডিট কালাৰ যদি আমি ক্লিক কৰোঁ কি হ'ব আমি চাওঁ ইয়াত আমাৰ কালাৰবোৰ দিয়া আছে
কিন্তু আমি ইয়াত ক্লিক কৰি লৈ আমি কালাৰটো ডাঠ পাতল কিবা এটা কৰিব পাৰোঁ, ইয়াক পাতলা কৰিব পাৰোঁ। তো এড টু কাষ্টম কালাৰ কৰিলোঁ, এক কালাৰটো আহি গ'ল, ইয়াক ক্লিক কৰিলোঁ অ'কে। মই ইয়াৰ কালাৰটো ইয়াত আমাৰ চেঞ্জ হৈ গ'ল। গতিকে এইটো হৈছে এডিট কালাৰৰ অপশ্যন। আৰু যদি আমি এই বাহিৰত ক্লিক কৰি দিওঁ কি হ'ব, আমাৰ ইয়াৰ আমি এই মেনুখন আমাৰ আহি যাব। গতিকে আমি কি শিকিলোঁ, এটো শিকিলোঁ, এই গোটেইকেইটা অপশ্যনে শিকিলোঁ, মাত্ৰ আমাৰ ইয়াত আছে ড্ৰপাৰটো। আমাৰ ইয়াত কালাৰ আছে গ্ৰীণ, ইয়াৰ ৰেড, ইয়াত য়েল্লো, চবতে বেলেগ বেলেগ আছে। মই পেঞ্চিলডালৰ কিবা কাম এটা কৰিব বিচাৰিছোঁ, মোক বোলে এই গ্ৰীণ কালাৰটোৱে লাগে, তেতিয়া আমি কি কৰিব পাৰোঁ, এই ড্ৰপাৰটো ক্লিক কৰি দিলোঁ আৰু ইয়াত আমি ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব, আমাৰ কালাৰ ওৱানটো গ্ৰীণ হৈ গ'ল। আৰু এতিয়া যদি মই পেঞ্চিলডাল লৈ লওঁ, ইয়াত যদি কিবা আঁকিবলৈ হয় মোৰ সেই কালাৰটো কি হৈ যাব, গ্ৰীণ হৈ যাব। এইটো হৈছে আমাৰ এই অপশ্যনকেইটা। আৰু এতিয়া আমাৰ আহিলে এই যিকেইটা ছেপ আছে, এই ছেপকেইটা আমি কেনেকৈ ব্যৱহাৰ কৰিম সেইটো এতিয়া আমি শিকিম। গতিকে ছেপকেইটা শিকিবলৈ যোৱাৰ আগতে এই গোটেইবোৰ আমি কাটি ল'ব বিচাৰিছোঁ। গোটেই পৃষ্ঠাটো আমি ছিলেক্ট কৰিবৰ কাৰণে আমি কম্পিউটাৰ কীবৰ্ডত এটা ছুইচ ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো হৈছে কণ্ট্ৰল আছে। এইটো কণ্ট্ৰলটো আমি ধৰি থাকিব লাগিব আৰু আমাৰ এইটো এ আছে, আমি এটো প্ৰেছ কৰিম। তেতিয়া আমি দেখিম যে পেইণ্টৰ আমাৰ স্ক্ৰীনখনৰ চাৰিওফালে কি হ'ল, ডট 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 চিন হৈ গ'ল। আৰু আমাৰ এটা নিয়ম আছে, আমি কি কৰিব পাৰোঁ, ইয়াত ডিলিট যিটো অপশ্যন আছে, আমি ডিলিটত মাৰি দিলে আমাৰ গোটেইবোৰ কি হ'ব, কাট খাই যাব। গতিকে আমি এতিয়া ইয়াত আমি কি কৰিম, কিবা এটা আমি আঁকিব লাগে। আমাৰ ইয়াত ছেপকেইটা আছে, আমি এটা চাৰ্কুল ল'লোঁ। চাৰ্কুলটো আমি ইয়াক এনেকুৱা ধৰণৰ আমি ইয়াক ক্লিক কৰি আঁকিব পাৰোঁ। কিন্তু আমাৰ ইয়াত কি হৈছে, চাৰ্কুলৰ এই ছেপটো আহিলে, এই বস্তুটো মন কৰিব লাগিব যে ছেপটো আহিলে, কিন্তু ইয়াত আমাৰ একো চাৰ্কুল অহা নাই। কি কাৰণে অহা নাই, কাৰণটো আমাৰ কি আছে, কালাৰ ওৱান ইয়াত ছিলেক্ট হৈ আছে। গতিকে কালাৰ ওৱানটো আমি ইয়াত যদি ৰেড কৰি দিওঁ, তেতিয়া আমাৰ চাৰ্কুলৰ লাইনটো আহিলে। কথাটো হৈছে এইটোৱে। এতিয়া আমাৰ এই ছেপটো যে আহিলে, লগে লগে আমি কাৰ্চৰডাল চাব লাগিব। ইয়াত আমাৰ কাৰ্চৰৰ চাৰিওফালে আমাৰ কি আছে, কাঁড় চিন আছে। আৰু কাৰ্চৰ যদি আমি বাহিৰত আনোঁ, ইয়াত দুমুখীয়া কাঁড় আছে। আৰু ইয়ালৈ আনিলে আমাৰ ইয়াত দুমুখীয়া কাঁড় আছে। অৰ্থাৎ মই অলপ আগতে যেনেকৈ দেখাই আছিলোঁ, ইয়াক মাউচটোৱে ক্লিক কৰি যদি টানি দিওঁ, ই ডাঙৰ হৈ যাব, আৰু ইয়াক ঠেলি দিওঁ, ই সৰু হৈ যাব। যদি ইয়াতো এই দুমুখীয়া যদি ক্লিক কৰি টানি দিওঁ, এনেকুৱা ধৰণৰ ডাঙৰ হৈ যাব, আৰু চপাই দিলে ই সৰু হৈ যাব। আৰু যিটো এই অপশ্যনটো আছে চাৰিওফালে, ইয়াত আমি ক্লিক কৰি আমি ইয়াক ইফালে ইফালে আমি ইয়াক নিব পাৰিম। কিন্তু এই বস্তুটো আমাৰ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে এই ছিলেক্টটো থাকিব, এই ছিলেক্টৰ চিনটো থাকিব। ছিলেক্টটো যদি বাহিৰত ক্লিক কৰি দিওঁ, ই কি হ'ব, আমাৰ একেবাৰে নাইকিয়া হৈ যাব। এতিয়া আমি ইয়াক ক'তো নিব নোৱাৰোঁ। যদি আমাৰ নিবলৈ আছে, আমি কি কৰিব লাগিব, এই ছিলেক্ট টুলটো আছে, ক্লিক কৰিম আৰু ইয়াতে ক্লিক কৰি আমি ছিলেক্ট ইয়াক কৰি ল'ব লাগিব। এতিয়া আমি ইয়াক ইফালে ইফালে নিব পৰা অৱস্থাত ই আহিলে। এতিয়া আমি এই ছেপটো আমি এটা কালাৰ দিম। কালাৰটো হৈছে আমাৰ ইয়াত যিকোনো এটা আমি কালাৰ ল'ম বাকেটৰ পৰা। আমাৰ কালাৰটো আমি লৈছোঁ য়েল্লো, বছ ইয়াত ক্লিক কৰিলোঁ, এইটো য়েল্লো হৈ গ'ল। এতিয়া মোক এনেকুৱা ধৰণৰ য়েল্লো চাৰ্কুল আৰু এটা লাগে। তেতিয়া আমি কি কৰিম, ইয়াত এইটো ছিলেক্ট যিটো আছে, আমি ইয়াক প্ৰথম ছিলেক্ট কৰিম। ইয়াত এটা অপশ্যন আছে কপি, আৰু ইয়াত আছে পেষ্ট। আমি ইয়াক ছিলেক্ট কৰাৰ পিছত আমি ইয়াক কি কৰিম, কপি কৰি দিব পাৰোঁ। ক্লিক কৰিলোঁ, ইয়াতে আমাৰ দেখুওৱা নাই, কিন্তু কপি হৈ গ'ল। আমি পেষ্টটো ক্লিক কৰিলোঁ, ইয়াত আমাৰ পুৰা চাৰ্কুল আহি গ'ল। এইটো হৈছে কপি পেষ্টৰ কামাণ্ড। আৰু কাট পেষ্টৰ অহাটো হৈছে কি, এইটো কাট মানে আমি ইয়াক কাটি দিব পাৰিম, কিন্তু ইয়াত নাথাকিব। কপি পেষ্টৰ এইটো আছে, আকৌ এটা আহিলে আমি এবাৰ কৈছোঁ যে এইটো কাট কৰি দিছোঁ, নাইকিয়া হৈ গ'ল, আকৌ পেষ্ট কৰি দিলোঁ। কিন্তু আমাৰ পজিশ্যনটো বেলেগ হৈ গ'ল, কাৰণ এইটো পজিশ্যন নাছিলে, মানে একেটাই হ'ব। যদি আমি কপি পেষ্ট কৰোঁ, আকৌ এবাৰ দেখাইছোঁ এইটো কপি, আৰু যদি পেষ্ট কৰোঁ, তাৰমানে কি এইটো ইয়াত থাকিয়ে যাব, কিন্তু ই কি নহ'ব, ই গুচি নাযায়। গতিকে এইটো হৈছে আমাৰ কপি পেষ্টৰ কামাণ্ড আৰু কাট পেষ্টৰ। আৰু বাহিৰত ক্লিক কৰিলে আমি কি কৰিব পাৰোঁ, একো কৰিব আমি ইয়াত নোৱাৰোঁ। গতিকে ইয়াত থকা যিকেইটা টুলছ আছিলে আমাৰ, গোটেই টুলছখিনি আমাৰ হৈ গ'ল, বাকী নাই ইয়াত আমাৰ চাবলগীয়া, সম্পূৰ্ণ গোটেইবোৰ টুলছে হৈ গ'ল। গতিকে পেইণ্টত আমাৰ আৰু এটা বস্তু আছে, সৰু বস্তু, সেইটো হৈছে আমাৰ ছেপ। এই ছেপবোৰক লৈ দেখাইছোঁ, মই এই লাইনডাল থাকি গৈছে, কি কৰিব লাগে। আৰু এই ছেপটো এটা সৰু বস্তু দেখাম, গতিকে এইটো মই তাৰ আগতে কাটি লৈছোঁ, কণ্ট্ৰলে আকৌ ডিলিট। আমাৰ পেইণ্টৰ অপশ্যনখিনি প্ৰায় হৈ গৈছে। এই লাইনটো আমি চাওঁ কি হয়। এই লাইনটো আমি যদি ক্লিক কৰোঁ, ইয়াক আমি এনেদৰে টানি ল'লোঁ। তাৰপিছত কি হয়, আমি যদি এই লাইনডালৰ ওপৰত এবাৰ ক্লিক কৰোঁ আৰু ইয়াত ক্লিক কৰি লাইনটো আমাৰ কাৰ্ভ লাইন বনিব পাৰে। এইটো কাৰ্ভ লাইন তেনেকৈ বনাব লাগে, সেইটো কাৰণে এইটো অপশ্যন দিয়া আছে। আৰু বাকীখিনি ছেপ যেনেকৈ আছে আমি ক্লিক কৰিম, ইয়াক টানি দিম, এই তেনেকুৱা ধৰণৰ ছেপেই আহিব, তাৰ বাদে একো নাই। আমি ইয়াক ক্লিক কৰিলে হ'ল,
আৰু টানি দিলে হৈ গ'ল। এইখিনি হৈছে আমাৰ ছেপ আমি কি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আমাৰ এইখিনি ব্যৱহাৰ কৰা পেইণ্টৰ ইমানতে শেষ হ'ল। টুলছখিনি মই দেখালোঁ। আমি আৰু এটা ক্লাছ আহিম, আমি ৱৰ্ডৰ ক্লাছলৈ যাম। ইয়াৰ পিছৰ ক্লাছটো মোৰ পেইণ্টৰ ক্লাছটো মই ইমানতে সামৰিলোঁ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে বাকী কম্পিউটাৰ যিখিনি বেছিকৰ ক্লাছ আছে তেওঁলোকে যাতে চাব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ।